উচ্ছেদ সম্পর্কত আপনার মতামত কেনেকুৱা হবে না উচ্ছেদটো এতিয়া উচ্ছেদৰ প্ৰথম गोदान भिडिअ आपडेट लाबोलायबाय बे भिडिअनि साया दा इपिबिनि सायाव जागोन दा इपिबिया मानाव गेदेर अनजारि दैमारि जे मेदामा बियो बुंदों गोबां बिटिसिनि जाति जनगोष्ठी फारागथि लायालासे सा खोला सानजा सोनाब जेरावबो जाया मानो इपिबि राजनिति हानजाया बिटिसिनि नागरिकफोरनि थाखाय जोङो गसंगोन एबा इपिबि राजखान्थि हानजायाव थानानै गासै बिटिसिनि माखासे मोननांगौ मोनथायफोरखौ जोङो जौगाहोलांगोन नाथाय इपिबिनियाव बेबायदि मोनसे मोजां परिस्थिति दङ जाति गासै जनगोष्ठीखौ लानानै बड'लेण्ड एबा जोंनि बिटिसिआव जौगाहोलांनायनि बेबायदि मोनसे जेरैबायदि आं बेखौ बुंनो सानो बेंगलनि जे ममता बेनार्जीआ जे बेंगलाव गोबांनाखि जे बेंगलनि थाखाय जाति जनगोष्ठी जे फारागथि लायालासे जौगाहोलांदों थिग बेबायदिनो अनजालि दैमारि मेदामाबो बेबायदि मोजां बेनिफ्राय मोजांसिन परिस्थितिखौ नाजादों बेखायनो फैगौ जे बिटिसि बिसायख'थियाव जेनो इपिबिखौबो देरहा होनानै सरकाराव लाबोयोबा गाहाम नामा रायजोफोर बिदिखौ नायनानै लागोन যাতে মানুহে নিৰ্বাচনত উচিত সিদ্ধান্ত লোৱাত মানে সহজ হয় বা সুবিধা হয় সেইকাৰণে গোটেই বিষয় আৰু পৰিস্থিতিটো আমি ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি সোমাই আছো কাম কৰি আছো তাৰ লগতে নিৰ্বাচনী প্ৰচাৰো যেহেতু ইলেকশ্যন অহা মাহতে হ'ব তেনেকৈ আমি আগবঢ়াই নি আছো যেহেতু এবাৰ বিটিচিত আপোনালোকৰ প্ৰাৰ্থী নতুনকৈ আহিছে গতিকে আপোনালোকৰ একতা কাৰোবাৰ লগত থাকিব নেকি না এতিয়া আমি এনেকৈ নহয় অকলেই খেলিম তাৰপিছত পিছৰ কথাটো পিছত আৰু এনেকে কাৰো লগত আমি ফাইনেলি কথা পতা নাই যদিও তেনেকে প্ৰপ'জাল আহিছে ফাইনেলি একো কথা পতা নাই আমি সমষ্টিটো এতিয়ালৈকে ফাইনেল কৰা নাই ডিষ্ট্ৰিক্ট কমিটি আৰু ব্লক কমিটিবিলাকৰ পৰা আমি ৰিপৰ্টটো ল'লো আৰু সেইটোৰ লগত আমি এতিয়া টেলি কৰিব লাগিব সেইকাৰণে আমি ডিষ্ট্ৰিক্ট ৱাইজত ইনচাৰ্জ দিছোঁ ইনচাৰ্জবিলাকে ঘূৰি আছে চাই আছে ব্লকত গৈছে প্ৰাইমেৰী লেভেলত গৈছে তেওঁলোকৰ ৰিপৰ্ট আহি পোৱা নাই তেওঁলোকৰ ৰিপৰ্ট আহি পোৱাৰ লগে লগে আমি ফাইনেল ডিচিশ্যনটো ল'ম আমাৰ SMB বহিব গড়েশ্বৰত আমাৰ দুজন প্ৰাৰ্থী অলৰেডি আমি পাইছোঁ বহুত সমষ্টিত দুজন প্ৰাৰ্থী মানে এপ্লাই কৰিছে দুজন তিনিজন তেনেকুৱাকৈ তাৰপিছত সেইকাৰণে আমাৰ যিটো ইনচাৰ্জ পাতি দিছোঁ আমি ডিষ্ট্ৰিক্টে গৈ তেওঁলোকে চাব কথা পাতিব কাৰ কি কেনেকুৱা অৱস্থা সেইবিলাক চাই পেলাই আমি বাছনি কৰিম আমি বোধহয় যিটো মানে নটিফিকেশ্যন ওলাব তাৰ অকণমান পিছত কি ক'লে মূল ইছ্যুটোতো আমাৰ যিটো চলি আছে সেইটোৱে আমিতো আৰু মানে নিজে বনাই লোৱা কোনো ইছ্যু নাই যি ইছ্যু এতিয়া প্ৰেজেণ্টলি চলি আছে আমাৰ যিটো মানে BTC তাৰ পাৱাৰ এণ্ড ফাংচনছবোৰ সেইবিলাক ৰক্ষা কৰা এই গোটেই BTCটোৰ মানে উত্তৰ দক্ষিণ পূব পশ্চিম ইয়াত থকা সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ লোকসকলৰ সম উন্নয়ন আৰু সঁচা অৰ্থত শান্তি স্থাপন কৰা যি একৰ্ড হৈছিলে সেই একৰ্ডৰ একৰ্ড হোৱাৰ পিছতো আমি যিটো অৱস্থাত এতিয়া আছোঁ অসন্তুষ্ট বা যিখিনি কৰিব লাগিছিল সেইখিনি কৰা আমি দেখা নাই সেইকাৰণে আমি সঁচা অৰ্থত শান্তি প্ৰতিষ্ঠা কৰা যিসকলে জাতিৰ সমাজৰ নামত মাটিৰ অধিকাৰৰ নামত ৰাজনৈতিক বা ঐতিহাসিক অধিকাৰৰ নামত যিসকলে শ্বহীদ হ'ল যিসকল জেলত এতিয়াও আছে যিসকল ধৰ্ষিত হ'ল যিসকলে দুখ কষ্ট কৰিলে সেই সকলোকে আমি সন্মান জনাই তেওঁলোকৰ যি আশা আকাংক্ষা সেইখিনিক আমি আগবঢ়াই নিবলৈ চেষ্টা কৰাটোৱে আমাৰ লক্ষ্য এইটো মই এইবাৰহে প্ৰথম শুনিলোঁ কিবা পলিটিক্সতো BCA কিবা টিম থকা বুলি আমাৰ নিজৰ যি মানে মতাদৰ্শ আমাৰ যি আদৰ্শ সেইটোৰে আমি আগবাঢ়িছোঁ আমি লোকৰ আদৰ্শ কোনোবা এটা পলিটিকেল পাৰ্টি যদি বি টিম হয় তেওঁলোকৰ আদৰ্শৰে যাব লাগিব আমিতো তেওঁলোকৰ আদৰ্শৰে যাব নোৱাৰোঁ আমাৰ নিজা আদৰ্শ আছে কিন্তু মানুহে ওলাব বহুত কিবা কিবি ওলাব আৰু সেইটো কাৰণে বহুতেই সময় লৈছে মানে নিজৰ ব্ৰেণ্ড কটোৱাই পেলাই কিবা কিবি উলিয়াই আছে সেইটো উলিয়াব একো নহয় বেলেগে মানে কোনোবাই হয়তো দুখত কোনোবাই খঙত কোনোবাই মানে অকণমান মানে বেয়া পাইছে কোনোবাই অকণমান মানে স্বাৰ্থভাৱ ৰাখি পেলাই কিবা কিবি উলিয়াব সেইটো আমাৰ কাৰণে একো ডাঙৰ কথা নহয় আমি জানো তেনেকুৱা বিশেষ কথা ওলাব কিন্তু আমি কি কাৰণত ওলাইছোঁ সেইটো আমি স্পষ্ট সেইটোৱে ডাঙৰ কথা আমি সেইটোকে ক'লোঁ আমি এতিয়া ইনচাৰ্জবিলাক ডিষ্ট্ৰিক্টে গৈ আছে তেওঁলোকে চাব আমাক ৰিপৰ্ট দিব
আৰু আমাৰতো 4 মহীয়া পাৰ্টি, তথাপিতো আমি এটা ৰিস্ক লৈ পেলাই সাহস কৰিছো, চাওঁ কিমান হেৰি হয়। কিন্তু এইটো কথা ঠিক যে আমিহে এতিয়া সময় দিব পৰা নাই ৰাইজক। বিভিন্ন ঠাইৰ পৰা আমাৰ ফালে কিয় অহা নাই, আমাৰ তাতো সোমাওক আহক, তেনেকুৱা কৰি আছে, আমি সময় দিব পৰা নাই। সময় দিব পৰা হলে আৰু অলপ যদি সময় পোৱা হলে বহুত ভাল ৰিজাল্ট আহিলহেঁতেন। তথাপিতো আমাৰ কাৰণে 4 মহীয়া পাৰ্টি এটাৰ কাৰণে আমি সাংঘাতিক আশা নাই কৰা। কিন্তু যদি ঈশ্বৰে বিচাৰে বা ৰাইজে যদি বুজে, নাথিং ইজ ইম্পচিবল ইন পলিটিক্স। অসমৰ বিভিন্ন ঠাইত উচ্ছেদ চলি আছে, উচ্ছেদ সম্পৰ্কত আপোনাৰ মতামত কেনেকুৱা হ'ব? উচ্ছেদটোতো এতিয়া উচ্ছেদৰ প্ৰথম কথা ক'বলৈ হলে আমাৰ যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, গোটেই অসমত থকা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত 5 লাখ বিঘাতকৈ বেছি মাটি এতিয়া এনক্ৰচড হৈ আছে, বেদখল হৈ আছে। সেইবিলাক মানে উচ্ছেদ কৰাই নাই, কিন্তু আমাৰ মানুহে এতিয়া উচ্ছেদিত হৈ আছে। আৰু অসমত আমি জনাত অফিচিয়েল ৰেকৰ্ড মতে এতিয়ালৈকে 55,000 বিঘা উচ্ছেদ হৈছে। তাৰে কিন্তু আমি শুনিছো যে 49,000 বিঘা যিটো উচ্ছেদ হৈছে সেইটো ট্ৰাইবেল সকলক উচ্ছেদ কৰিছে, বাকী 6,000 বিঘাহে মানে মাইনৰিটি সকলক উচ্ছেদ কৰিছে। এইটো অফিচিয়েল ৰেকৰ্ড, মই বনাই BTC-টো হৈছে আৰু বড়ো মানুহো উচ্ছেদিত হৈছে। গতিকে আচলতে সমস্যা সমাধান হোৱা নাই। আমাৰ যিটো মানে স্বশাসন ব্যৱস্থা আমি যিটো পাইছিলো, সেইমতে আমি আমাৰ মাটি বাৰীৰ পৰা আদি কৰি সকলো বিষয়ত আমি যিটো নিজাকৈ নিয়ম এটা বনাই ল'ব লাগিছিল,